মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ 42 নং পাটাচাৰকুচি সমষ্টিৰ তথা অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰশংসনীয় পদক্ষেপ সেৱাই সংগঠন নীতিৰ আধাৰত চালিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা জটিল ৰোগত আক্ৰান্ত ৰোগীসকলক আৰ্থিক সকাহ দিয়াৰ বাবে 42 নং পাটাচাৰকুচি সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি উত্তৰ পূব বজালী মণ্ডলৰ বাঘমাৰা গাঁও পঞ্চায়তৰ আৰু বন্ধচিধনী সুৰভি কলিতা শচীন ৰয় উত্তৰ পূব বজালী মণ্ডলৰ কাৰ্যকৰ্তাই আৰু উত্তৰ বজালী জিলা পৰিষদৰ সদস্যাই আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। এই চেক বিতৰণ কৰা সময়ত উপস্থিত থাকে জিলা পৰিষদৰ সদস্যা ভনিতা ৰয় বড়ো, মণ্ডল সভাপতি নিপেন নাথ মণ্ডল, সাধাৰণ সম্পাদক চন্দন দাসৰ লগতে শক্তিকেন্দ্ৰ আহ্বায়ক আৰু বুথ সভাপতিসকল। উক্ত চেকসমূহ লাভ কৰি পৰিয়ালকেইটাই মুখ্যমন্ত্ৰীৰ লগতে ৰঞ্জিত কুমাৰ দাসক ধন্যবাদ জনায় আৰু লগতে প্ৰশংসা কৰে। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ। বহুদিন ধৰি কৰ্কট ৰোগত ভুগি আছে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক শ্ৰী ৰঞ্জিত কুমাৰ দাসে আমাক অলপ আৰ্থিক সহায়ৰ অনুদান আগবঢ়াইছে। সেইখিনি পাই আমি অতি আনন্দিত হৈছোঁ। তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।